এয়া হৈছে আমাৰ ডিফলু নামঘৰ, মোৰ জন্মস্থান। এইটো বাটচৰা, বাটচৰাটোৰ মাজেদি কি ধুনীয়া বাটচৰা চাওকচোন, নতুনকৈ বনাইছে। অকণমান বেক হৈ পেলাই মই আকৌ এবাৰ দেখাই দিছোঁ দেই, ইমান ধুনীয়াকৈ বনাইছে। এতিয়া বৰ্তমান আমাৰ আজি যিহেতু গোসাঁইঘৰত দিয়া, ফাকু গোসাঁইঘৰত দিয়া হয়, গতিকে নাম ধৰি আছে ৰাইজে। এয়া দেখিছেনে বাৰু, ৰাইজে নাম ধৰি আছে ভিতৰত। ভিতৰখন মই দেখুৱাই দিছোঁ জুম কৰি। এই আমাৰ ফাকুৱাৰ যিখিনি নিয়ম হয় সেইখিনি ইয়াতে কৰি আছে চাওকচোন। ইয়াত সকলোকে সেৱা কৰাৰ পিছত চাহ খুৱাই আছে। পিছতকৈ খিচিৰিও হ'ব বাৰু, প্ৰসাদ দিয়া হ'ব, খিচিৰি হ'ব। এতিয়া চাওকচোন, আমি ইয়াতে ধুনীয়াকৈ গোসাঁইক ফাকু দিলোঁ আৰু গোসাঁইক অকণমান জোলালোঁ। ইয়াতে সকলোৱে চাকি বন্তি দি সেৱা জনাই আছে। একেবাৰে শেষত সকলোৱে ফাকু খেলিব আৰু এয়া চাবচোন, ইয়াত গোসাঁইক ফাকু দি পেলাই এওঁলোকে দি পেলাই এতিয়া গোসাঁইৰ জোলনাখন জোলাব। চাব, মানে গোসাঁইৰ জোলনা ধৰি পেলাই সেৱা জনায়। আমিও কৰিলোঁ অৱশ্যে, আমি কৰাখিনি ভিডিঅ' আচলতে মই নিজেই কৰিলোঁ যে, সেইকাৰণে মোৰ নিজৰটো নাথাকিলে, মা আৰু বৰহে কৰা হ'ল। সেইকাৰণে মই বেলেগে কৰাকৈ অকণমান দেখাই দিছোঁ বাৰু দেই। আজি এই ফাকুৱাৰ এই বিশেষ দিনটোত মই সকলোকে, মোৰ বন্ধু বান্ধৱী সকলোকে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ফাকুৰ ৰঙে যেন সকলোৰে জীৱনটো ৰঙীন কৰি তোলক, মনবোৰ ৰঙীন কৰি তোলক, সেইটোৱে কামনা কৰিছোঁ।